हेलो फ्रेंड वेलकम बैक टू माय यूट्यूब चैनल मोर चैनल आपलोक स्वागतम जानाइছো আৰু মই এতিয়া আছো যোৰহাট লাদৈগড়ত আহোতে মই ভিডিওটো বনাব নোৱাৰিলো সো মই এতিয়া বনাইছো আৰু মই বিশেষ এটা কামৰ কাৰণে যোৰহাট আহিব লগা হ'ল আপোনালোক ভিডিওটো চাই থাকিব তেতিয়া গম পাব মই কিহৰ কাৰণে আহিছো যোৰহাটলে এতিয়া মই এইখনেদি ফুলালবাৰী যাম ৰখি আছো গাড়ীখন যোৱা নাই যাব আৰু অলপমান পাছত মানুহ দুটামান আহিব ফাইনেলি মই এতিয়া অটোৰ পৰা নামিলোঁ আৰু বা ঘৰলৈ গৈ আছোঁ কিমান ৰ'দ চ'দ পাছফালে অকলে খোজকাঢ়ি গৈ আছোঁ মই যে কৈ আছিলোঁ মই যোৰহাট কিবা কামত আহিছোঁ বুলি চ' কোৱা নহ'লে এতিয়া চাগে আপোনালোকে গম পাইছে মই গামোচা চামোচা লৈ আহিছোঁ কাৰণ ভাদ মাহ চলি আছে ন মই এতিয়া ঢেকীয়াখোৱা নামঘৰ যাব ওলাইছোঁ সময়টো 7টা বাজিলে দিনত যোৱা প্ৰগ্ৰেম নহ'লে ৰাতি যোৱাৰ প্ৰগ্ৰেম বনাইছিলোঁ কাৰণ ৰাতি বোলে বেছি ভাল লাগে দিনতকৈ সেইকাৰণে বাক ক'লোঁ আৰু মই যে আমি ৰাতিয়ে চাম গ'লে এতিয়া সাজি কাচি ৰেডি হ'লোঁ চাদৰ মেখেলা পিন্ধি যিহেতু মই নামঘৰত গৈছোঁ সেইকাৰণে মই চাদৰ মেখেলাযোৰ পিন্ধি ল'লোঁ আৰু ৰেডি হ'লোঁ গাড়ী অহা নাই গাড়ী আহিব এতিয়া আৰু আমি যাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিবই আমাৰ গাড়ী আহি গ'ল আৰু আমি এই ঢোল আছে মাইনাহেঁতি আছে ভালকৈ নেদেখি আন্ধাৰতে উঠাইছোঁ আমি এতিয়া ৰাস্তালৈ ওলালোঁ আৰু এতিয়া যাম আমি ক'ত যাম আমি ঢেকীয়াখোৱা নামঘৰলৈ যাওঁ ভাল লাগিছেনে এই মজা আমি এতিয়া যাম আৰু এতিয়া আমি গাড়ীত নামিলোঁ আগতে নামি দিলোঁ কাৰণ ইমান ভিৰ লাগি আছে যে সেইকাৰণে এতিয়া ইয়াতে চাকি লৈ লৈছোঁ মানুহ দেখিছে বহুত ভিৰ লাগি আছে আজি দেওবাৰ কাৰণে সদায় লাগে গম নাপাওঁ মই এবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ ফাইনেলি মই ঢেকীয়াখোৱা নামঘৰ আহি পালোঁ আৰু এতিয়া ভৰি হাত ধুই কৰি আৰু চাকি গছ জ্বলাই লওঁ তাৰপিছত আপোনালোকক দেখুৱাম কাৰণ মোৰ বহু দিনৰ আশা এটা আজি পূৰ হ'ল বহুত দিনৰ পৰা ভাবি আছিলোঁ আহিম বুলিকৈ আহিব পৰা নাছিলোঁ চ' আজি আহিব পাইছোঁ ময়ো চাওঁ আৰু আপোনালোককো দেখুৱাই থাকিম চাই থাকিম আগফালে বাই চিঙি আছে বৈ তলত তেল পেলা আছে পৰিবলৈ গৈ আছে মুরারি মধুরী রাঘব হে রাম রঘুপতি রাম রাম হরে রাম 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 আমাৰ ধুনু হয় ক'ত আছে মানে চবকে বিচাৰি থকাহে
মেলাও লাগিছে শুনো কেনেকুৱা লাগিছে নামঘৰত আহি ভাল লাগিছে ন মোৰো ভাল লাগিছে কল্পনাই কৰা নাছিলোঁ বহুত বেছি ভাল লাগিছে ভাগৰ লাগিলে এতিয়া এতিয়া আমি যাবলৈ ওলালোঁ 11টা বাজিল গাড়ীও আহিলে আমাক নিবলৈ আমি খোজকাঢ়ি অলপ আগবাঢ়ি আহিছোঁ আজি নামঘৰত মোৰ বহুত ভাল লাগিলে আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবচোন মই আশা কৰা নাছিলোঁ বাৰু মানে ইয়ালৈ আহি পাম বুলি হ'লেও আহিছোঁ সেইকাৰণে বহুত বেছি ভাল লাগিছে মানে প্লিজ আপোনালোকে কমেণ্ট কৰি জনাব কেনে পালে ভিডিঅ'টো ধন্যবাদ